হেল্ল' বন্ধুসকল, আজি মই লৈ আহিছোঁ মোৰ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ। যিহেতু আপোনালোক সকলোৱে জানে, পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ বিষয়ে মই মোৰ 8 বছৰীয়া কন্যা এলেক্সেনা দুয়ো গৈছিলোঁ মাজুলীলৈ আৰু মাজুলী কমলাবাৰী ফেৰীঘাটৰ পৰা যোৰহাট নিমাতী ফেৰীঘাটলৈ ফেৰী যাত্ৰাৰ কিছু সুন্দৰ মুহূৰ্ত আপোনালোকৰ বাবে এই ভিডিঅ'টোত আগবঢ়াইছোঁ। বিশেষকৈ বাৰিষা ভৰা লুইতৰ বুকুৱেদি ফেৰী যাত্ৰা কৰা মজাই বেলেগ। যি কি নহওক, ঘাটত এটা ফেৰী টিকট ক্ৰয় কৰিলোঁ, যাৰ মূল্য মাথো 30 টকা। গতিকে আহকচোন আমি যাত্ৰাৰ মাজলৈ আগবাঢ়োঁ। এয়া আমি নিমাতী ঘাট পালোহি কোনো অসুবিধা নোহোৱাকৈ। যাত্ৰাটো কৰি সঁচাকৈ বহুত ভাল লাগিল। আশা কৰিছোঁ যদি এই ভিডিঅ'টো আপোনালোকেও ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।